ইফালে ব্লগাৰ বৰ্তমান নিউজ চেনেল আহি পেলাই নিউজ 18 আহিছে আৰু এটা অকল ক্ৰিয়েটাৰে বুজি পায় আৰু কিমান কম্পিটিশ্যন এটা চলি আছে ইউটিউবত গাইজ মানে এতিয়া বঢ়িয়াকৈ আমি ডান্স কৰিলোঁ আগে পিছে তেনেকৈ কোনো নাচাই নাই আজি প্ৰথমবাৰে নিউজত আহিছোঁ মিডিয়া আহিব নিউজত যাবি যাবি যদি যাবি নেকি যাবি নেকি Hey guys, welcome back to my YouTube channel. মই পূৰ্বৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম ঘৰৰ পৰা একদম বঢ়িয়াকৈ ওলাই আছোঁ দেখিছে ইয়াৰ আগৰ ভিডিঅ'টো এইখিনি জগাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ মই দেখিছে জগাটো আজি ঘড়ীটো মানে থাকিলে ঘৰত ৰাস্তাত আহি এইখিনি পাওঁতে মানে মন পৰিছে ঘড়ীটো থাকিলে পিছত আনিবলৈ নগ'লোঁ আৰু দেৰি হৈছে কাৰণ সেইটো কাৰণে টাইম চাইছোঁ গাইজ ঘড়ী নাই কথা এটা মানে ইয়াৰ আগৰ ভিডিঅ'টো যোনটো মই ভ্লগটো দিছিলোঁ সেই ভ্লগটো মানে ঘৰৰ মানুহে চাই তো মোৰ ঘৰৰ মানুহ ফাদাৰ এণ্ড মাদাৰো চাই মোৰ ভ্লগ ভিডিঅ'টো মানে সিহঁতে কৈছে ভ্লগটো অলপ বেছি কৰা হৈছে অলপ বেছি হৈছে এতিয়া গাইজ চাওক ভিডিঅ' এটা বনাবলৈ যাওঁতে মানে যদি ভিডিঅ'টো নৰ্মেলি বনাওঁ এনেকুৱা বনাওঁ তো মানে সেইটো কি কয় অলপ নহয় না মানুহে আজিকালি ভিডিঅ'বিলাক কেনেকুৱা বিচাৰে অডিয়েঞ্চে যোনটো বস্তু বেছিকৈ বিচাৰে সেইটো বস্তু মই দিবলৈ চেষ্টা কৰোঁ সদায় ইমান ডাঙৰ ইউটিউবাৰ নহয় সৰু ইউটিউবাৰ হ'লেও মই চেষ্টা কৰোঁ আপোনালোকৰ যোনটো মোৰ অডিয়েঞ্চ যিমানখিনি আছে অডিয়েঞ্চে যেনেকুৱা চিষ্টেমৰ ভিডিঅ' বনাই অলপ এণ্টাৰটেইনমেণ্ট ভিডিঅ' এটা যদি অলপ এণ্টাৰটেইনমেণ্ট নিদিওঁ সেইটো ভিডিঅ'টো মানে অলপ বুজিছে নাই হেৰি নহয় মানে জমনি হ'ব লাগে না ভিডিঅ' এটা ইউটিউবত ভিডিঅ' এনেকুৱা ধৰণৰ চলে মানে কিছুমান ভিডিঅ' মানুহক অলপ শিক্ষা দিব পৰা ভিডিঅ' বনাইছে কোনোবা সেইটো চলিব অলপ এণ্টাৰটেইনমেণ্ট যোনটোৱে দিব পাৰে সেইটো ভিডিঅ' চলিব ইউটিউবত মানুহক শিক্ষা দিবলৈ নাই মোৰ ইমান জ্ঞান এণ্টাৰটেইনমেণ্ট কৰিবলৈ অলপ আছে অলপ হেৰি আছে তো সেইটো কাৰণে অলপ এণ্টাৰটেইনমেণ্ট ভিডিঅ'বিলাক বনাওঁ বেয়া চেয়া নাপাব আৰু কোনো আৰু ঘৰৰ মানুহকে কৈছোঁ এই বেয়া চেয়া নাপাবি দেই এতিয়াও ইমান এণ্টাৰটেইনমেণ্ট কৰিব পৰা হৈছে বুলি মই নকওঁ বাৰু সেইটো কথা অলপ ট্ৰাইহে মাথো চেষ্টাহে কৰিছোঁ খালি মানে এনে যদি কৈ থাকোঁ গাইজ সেইটো ভিডিঅ' ইউটিউবত নচলে তো অকল ক্ৰিয়েটাৰে বুজি পায় আৰু অডিয়েঞ্চখিনিয়ে যোনখিনি মোৰ অডিয়েঞ্চ যিমানখিনি আছে সেইখিনিয়ে সিমানখিনি বুজি পায় তো ঘৰৰ মানুহেতো কয় বাৰু সেইটো মানে ফাল্টামি কৰে অলপ বেয়া পায় ঘৰৰ মানুহৰ পৰা তো ভিডিঅ'টো যদি ইণ্টাৰেষ্টিং কৰিবলৈ যাওঁ তো অলপ মানে হেৰি দিবই লাগিব না মছলা চছলা ঢালিলেহে অলপ ভিডিঅ'টো সোৱাদ হ'ব নে কি কয় গাইজ মাংস বনাওঁতে মানে মাংসত মছলা দিলেহে অলপ সোৱাদ হ'ব টেষ্টটো বেছি হ'ব সেইটোৱে গাইজ তো মাংস যদি অলপ মছলা চছলা নিদিওঁ সোৱাদটো অলপ সেই হ'ব না ডাউন হ'ব যদি মছলা অলপ বেছিকৈ দিওঁ সেই মাংসত সোৱাদটো অলপ বাঢ়ি যায় না সেইটোৱে কথা আৰু তো আৰু ঘৰৰ মানুহৰ আৰু কি ক'ব এইটো আৰু হৈ থাকিব বাৰু একো নাই চব বস্তুতে কম্পিটিশ্যন আছে যেনেকুৱা পঢ়া শুনা কম্পিটিশ্যন ইউটিউবতো কিমান ইউটিউবাৰ আছে চাওক কিমান কম্পিটিশ্যন এটা চলি আছে ইউটিউবত তথাপিও মই ইউটিউবত ভিডিঅ' বনাই আছোঁ সেইটো ভিডিঅ' যোনটো আগৰ ভিডিঅ'টো ইয়াৰ আগৰ ভিডিঅ'টো যোনটো দিছিলোঁ সেইটো এনেকুৱা ৰেংকিং কৰিছে অলপ মছলা দিয়াৰ কাৰণে ৰেংকিং কৰিছে যদি মছলাবিলাক নিদিলোঁ হয় ভিডিঅ'টো ইমান ৰেংকিং নকৰিলে হয় ভিউ ইমান যোৱা নাই কথা মানিছোঁ ভিডিঅ' মোৰ লাষ্ট ভিউ 27K লৈকে আছে ভিউ শ্বৰ্টছ ভিডিঅ' এটা আৰু যোনটো ভ্লগ ভিডিঅ' 1.5K লৈকে ভিউ গৈছে তো সেইটো ভিডিঅ' এনেকুৱা ৰেংকিং কৰিছে মানে সেইটো ভিডিঅ'ৰ নিচিনা আগৰ যিমান ভ্লগ দিছোঁ সেনেকুৱা ৰেংকিং মানে কৰাই নাই ভিডিঅ' সেইটো এনেকুৱা ৰেংকিং কৰিছে ভিডিঅ'টো আৰে ভাই ইউটিউবত আহিছোঁহে ইউটিউবত জুই লগাবলৈ বাকী আছে জুইটো লগোৱাই নাই আৰম্ভ কৰিছোঁ জাষ্ট জুইবিলাক লাহে লগাই থাকিম তো আজি মানে আকৌ হেৰি কৰিছোঁ এই যোৱাবাৰ সেই আগৰ ভিডিঅ'টো যোনটো চাইছিলে সেইটো মানে সেই বৈশাগু ডান্স প্ৰেক্টিছ কৰা দেখাইছিলোঁ যে তাতে মানে আজি মিডিয়া অহাৰ কথা আছে সেইকাৰণে গৈ আছোঁ তাতে আজি আকৌ এবাৰ ভিডিঅ' বনাবলৈ কাৰণে কি নিউজ আহে চাম আপোনালোকো দেখাম কেনেকুৱা কি আহে তো গোটেই ভিডিঅ'টো চাই থাকিব আৰু লাষ্টলৈকে তো আগৰ কথাখিনি ক'লোঁ আৰু বেয়া চেয়া নাপাব কোনো মানে কি আৰু তো আৰু ভিডিঅ' এটা বনাবলৈ গ'লে ধৰক নৰ্মেলি ভিডিঅ' বনালে নাচাব না কোনো তো ভিডিঅ'টোত কিবা এটা দিব লাগিব গাইজ মিমছ কিবা এটা দিব লাগিব অলপ ভিডিঅ'টো নৰ্মেলি আৰু হেৰি কৰিলে নহয় না তো অলপ বুজিছে আৰু ইমানে কথা আছিলে তো আৰু চাই থাকিব ৰিহাৰ্চেল চাব যাবি নেকি মিডিয়া আহিব নিউজত যাবি যাবি যদি যাবি নেকি যাবি নেকি নাযায় গাইজ গৰুটোক লৈ যাম বুলি ভাবিছিলোঁ নাযায় তো এতিয়া মই বঢ়িয়াকৈ গৈ আছোঁ গৰু বন্ধা তাতে বঢ়িয়াকৈ প্ৰেক্টিছ হৈ আছে আগৰ ভিডিঅ'টো চাইছিলে আপোনালোকে তো এতিয়া বঢ়িয়াকৈ আজি মিডিয়াৰ কথা অলপ মিডিয়া চিডিয়া উঠিম বুলি সেইকাৰণে অলপ ধুনীয়াকৈ হৈ আহিছোঁ তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে নে কি কয় বোলো কি কয় তো এতিয়া বঢ়িয়াকৈ ৰাস্তাত আৰু ভিডিঅ' নকৰোঁ ডাইৰেক্ট লগ পাই আছোঁ মই একদম জগাত 1 2 and 3 তো মই এতিয়া আহি পাই গ'লোঁ আমাৰ য'ত আহিম বুলি কৈছোঁ তাতে আহি পাই গ'লোঁ ইফালে আছে পূৰা সকলো ব্যস্ত এই বাঢ়ি শিকি আছে সুকুমাৰ এইফালে সুমন ব্লগছ আজি এটা ব্লগ বনাইছে তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
তো এয়া আছে তোমাৰ নামটো কি আছিলে? বিশ্বজিৎ স্বৰ্গীয়াৰী। অৰুণোদয় মানে চিনি পোৱা? ৰৌতাৰ মানে তোমাৰ আগৰ যোনটো ব্লগ দিছিলোঁ তাতে সেইটো ব্লগটো চাই পেলাই কৈছে কি এইটো বিশ্বজিৎ দাদাই দেখোন। তো এই হৈছে বিশ্বজিৎ, তো এখেতে হৈছে বাঁহী বাদক। তো এখেতে বঢ়িয়াকৈ আমাক এইকেইদিন সহায় কৰি আছে বাঁহী বজোৱাত শিকোৱাত। তো ঘৰটো ক'ত আছিল? ক'ত? কৌপাতি মাজবাটত ৰৌতা কৌপাতিত ঘৰ। তো বঢ়িয়াকৈ শিকাই আছে। তো এইফালে আছে আমাৰ ডান্স টিচাৰ। তো এখেতে ক'ৰ পৰা আহিছে? ৰৌতাৰ পৰা আহিছে। তো এখেতৰ নামটো কপিল বড়ো। তো এখেতে বঢ়িয়াকৈ আমাৰ এইকেইদিন ডান্স শিকোৱাত সহায় কৰি আছে। তো বহুত বহুত ধন্যবাদ। আৰু এইফালে আছে আমাৰ মাদল বাদক। তো এখেতৰ নামটো হৈছে কি কৈছে? আচ্ছা। তো এখেতৰ ঘৰ ৰৌতা। গোটেইবিলাক ৰৌতাৰে আৰু ঠিক আছে। বঢ়িয়াকৈ আমাক সহায় কৰি আছে এইকেইদিন বঢ়িয়াকৈ মাদল বজোৱাত। তো এয়া এইফালে সুমন ব্লগছ পূৰা এফালে মাদল বজাই শিকি আছে। বঢ়িয়াকৈ শিকি ল তই, তাৰপিছত দুজনে ট্ৰেইনত যাম, তই মাদল বজাবি, মই নাচিম আৰু ধুনীয়াকৈ পইচা চইচা পাই যাম আৰু একদম। এইফালে চবে প্ৰেক্টিচ কৰি আছে। মিডিয়া নোহোৱাৰ আগতে ব্লগাৰ আহি পেলাই উৎপাত কৰি আছোঁ আমি। মিডিয়া অহাই নাই। ইফালে ব্লগাৰ আৰু ৰিপৰ্টাৰ আহিলেতো পিছত কি হয় ঠিক নাই। ব্লগাৰ যেতিয়া বুঢ়াকে এইটো দেখিছে কাৰণে ৱাছকোটটো মানে কিনিব লাগিব অতি সোনকালে কিনি আছোঁ। বিহুৰ আগে কিনিম বুলি ভাবিছোঁ। তো বুঢ়াকে ৱাছকোট আৰু এইটো গামোচা পিন্ধি বুঢ়াকে চিলছ বনাম। আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব অপূৰ্ব.দৈমাৰী। তো গাইজ মানে বৰ্তমান নিউজ চেনেল আহি পেলাই নিউজ 18 আহিছে আৰু এটা চাগে পৰ্টেল নিউজ হ'ব। মই এইটো বজাব লাগিবতো গোটেই ইয়াক ভিডিঅ' কৰিব দিছোঁ। ইয়াৰ ভিডিঅ' ক্লিপ এটা মই লগাই দিম সুমন ব্লগছ। অপূৰ্বদাৰ পৰা একদম বুজাব গৈ আছে। তো গাইজ নিউজ 18 আহি পাইছে আমাৰ ইয়াত মিছামাৰী হাৰিঙৰ সোৱাদত। তো এইফালে পৰা নাচিবৰ কাৰণে ৰেডি। মজা জোচ এইটোৱে লাগে জোচ। বৰ্তমান অলপ ব্ৰেক লৈছোঁ। ব্ৰেক মানে ইয়াতে ফটো চুট উঠিবলৈ কাৰণে পিছফালে দেখিছে পূৰা ৰাইজ। এইফালে মন্দিৰা ব্ৰেক লৈ নাই গাইজ গান গাব দিছে, সেইটো কাৰণে এইফালে গুচি আহিছে। তাৰ পৰা এইফালে আছে আৰু এইফালে দিয়া চাওঁ মুখখন দেখাই দিয়া। ইমান লাজ কৰে নে এই গাইজ মানে এতিয়া বঢ়িয়াকৈ আমি ডান্স কৰিলোঁ। ডান্সটো এতিয়া নিউজত কেতিয়া যায় কেতিয়া নাযায় ঠিক নাই। নিউজত ওলালে অলপ আৰু প্ৰথম টাইম নিউজ চেনেলত এনেকৈ নাচিছোঁ। আগে পিছে তেনেকৈ কোনো নাচাই নাই। আজি প্ৰথমবাৰে নিউজত আহিছোঁ। তো গাইজ দেখিলে বঢ়িয়াকৈ ডান্স চান্স কৰিলোঁ। এইফালে এই নাহে আৰু এইফালে আমাৰ গাঁৱৰ ছোৱালীবিলাক। তো গাইজ দেখিলে অলপ ডান্স কৰিলোঁ প্ৰথমবাৰৰ কাৰণে নিউজ চেনেলত। কেতিয়া ওলাই নাজানো, যদি টিভিৰ ওলাওঁতে চাই পোৱা মজা লাগিব। তো আজি ভিডিঅ'টো বেছি আৰু দীঘল নকৰোঁ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনকৈ কোনোবা প্লিজ ছাবস্ক্ৰাইব কৰি লগ পাম এতিয়া নতুন ভিডিঅ' আজিলৈ বাই বাই টাটা গাইজ, ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে। 1K হ'ব লাগে ধামাকা।